বন্ধুসকল, আপোনালোকে মোৰ ওপৰত থকা ভিডিঅ'টোত দেখা পাই আছে এটা ভয়ংকৰ ভিডিঅ', যিটো এটা চিচিটিভিৰ ভিডিঅ' হয়। আৰু ভিডিঅ'টো দেখাৰ পাছত আপোনালোকে আচৰিত হৈ যাব। এটা ভয়ংকৰ দৃশ্য হয়। মাত্ৰ 4 ছেকেণ্ডৰ ব্যৱধানত এনেকুৱা এটা ঘটনা ঘটিবলৈ গৈ আছে ভিডিঅ'টোত। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক, আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকে গম পাব যে মাত্ৰ 4 ছেকেণ্ডৰ ব্যৱধানত দুখন গড়, সৰু জুপুৰি দুখন গড়, আৰু গড়ত 5টা হাতী, প্ৰকাণ্ড 5টা হাতী এই গড়ত আহি উপস্থিত হৈছে মাত্ৰ 4 ছেকেণ্ডৰ ব্যৱধানত। আৰু এই হাতীকেইটা মাত্ৰ 4 ছেকেণ্ডৰ ব্যৱধানত ইয়াৰ পৰা লাহেকৈ আঁতৰি গৈছে। আৰু প্ৰকাণ্ড 5টা হাতী আপোনালোকে দেখিব পাইছে, কিমান ভয়ংকৰ এটা দৃশ্য। আৰু ইয়াতে এটা সৰু ছোৱালী মাত্ৰ কেই ছেকেণ্ডৰ কাৰণে হাতীৰ জাকৰ পৰা প্ৰাণ ৰক্ষা পাইছে। গতিকে বন্ধুসকল, আপোনালোক অলপ সাৱধানে থাকিব। যিসকলৰ গড় অলপ অৰণ্যৰ কাষত আছে, অৰণ্য কাষৰীয়া অঞ্চলত যিসকলৰ গড়, অলপ সাৱধানে থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে বেলেগে ভিডিঅ'টো চাব পাৰে আৰু ইয়াৰ পৰা অলপ সতৰ্ক থাকিব পাৰে। ধন্যবাদ।